আপা ঐ আজিকালি ফেসবুক গেলাত লাইকে নাহাইছে 15টা 20টাৰ ওপৰ নাহে ফটো দিবাই নালাগে ফেসবুকত কি ধুনীয়া ফটোটো দিছো লাইক দিব লাগে নাহে ধৰ্মে তই সদায় সদায় কিয় স্কুলক নাজানো এবাৰ দেউতাৰে যদি নালাপাৰাৰ পৰা আহে তেতিয়া তোক কৈ দিম মই বাচনকেইটা ধুবা যাম তই সোনকাললৈ হ'ব যা নাই মই আজি স্কুলত যাম যা ইটাও স্কুলত যাব হলা নাই যা যা অলপ সোনকাললৈ যা দেই মাই তো কিবা কৈ থাকায়ে হ'ব দে মই আজি স্কুলত যাম দে কিন্তু এটা চৰ্ত আছে মই গলি 10 টাকা দিবা লাগব তেতিয়া মই স্কুলত যাম নেকে কাক দিমে হা যা অল স্কুল যাবা অল যা খসকে যা দেই মাই তুই মোক সঁচাকে 10 টাকা দিবি দে হ'ব দে মই স্কুলত যাবা ওলো দে বাবু মায়ো ইমান দেৰি কৰে আইছি না নায়া যাইছো চাংৰা পইচা আছে না নাই আৰু চাবা কিবা বাকি আছে তোৰ আজি ফুটা কপাল যা মোৰ কালি বন্ধন আছিল না তাতে পইচা কেইটা দিলো যা আজি এনেকে যা কালি দিম যা পইচা বা মাই তো ইমান খেপন 10 টাকা এটা দিবা নৰা দেউতাই নালা পাৰত নালা চাফা কৰে দেই 10 টাকা এটা নেদা যদি মই নাযাম আজি স্কুলত মই এতে বহি থাকিম যা যা ইমান খং কৰবা নাংগে যা কালি পইচা দিম যা মোৰ এখন গটৰ মিটিং আছে মই তাকে যাম তই ইটা স্কুলত যা ৰ বিটি তই মোক টকানত খা বুলি ক তই কত টকা থ মই জানো মই চাং ৰ বিটি পাইছো আজি বা 10 টাকাৰ ওপৰতো পালো তো মই 150 টকা পালো আজি তো ঠিকছে খাম মই আজি হোটেলত ঠিকছে খাম মই আজি স্কুলত গৈছে ইটাকলৈকে আহাই নাই খাও সি পইচা এটা নিছি ৰ আজি আহাক ৰহি ইয়াক মছলা দিম ই দেখো আজি আহাই নাই পইচা এটা নি কিবা কৰলাক খালাকে না কিয়ে কৰলাক তই যতে আছা ততে থাক তই মোৰ 150 পইচা কিয় নিছা নিয়া নাই আমা সঁচা কথা কওঁ সত্যৰ সদায় জয় ৰ দিতে হলি কক যায় ই হয়তো ঘুৰা হয়া কি ছে হয়া দসু ইয়ে তোৰ লগত ডাঙৰ কথা আছে যো দেছো দে কি কথা মোক ইমান বৰ্তমান মাতি আনছা তই ডাঙৰ কথা কিন্তু কি ডাঙৰ কথা দেছো সত্য বোলে সদায় হয় তই সত্য নহয় নেকি
মোৰ নাম সত্য হে মোৰ আৰু কেনেকে যায় বৌ আমি মাই কৈছি যচোন দে দে মই নাযাওঁ যা যা তুই যা নহয় যা যা যচোন আচোন গেলি আকৌ হয়তো সত্য ঘূৰা তো এতে বচোন বচোন মই নাই মাতিলে নাই আচোন আচোন সত্য ঘূৰা আহিছে তই আৰু সত্যক কিয় মাতি আনলি তই ধুন কৈছালি সত্যৰ বোলে সদায় যায় দোকান চালি সত্য ঘূৰা মাতি আনছো তোৰ কি এলা ভেজাল লাগাইছে তোৰ কি এলা সত্য সদায় যায় মোৰ নাম সত্য হে মই আৰু সত্য সদায় যাব পাৰিম নেকি দেই যা থাক তই বয়স চাবা নাপাবি দে নাপাং দে তই বেয়া চাবা নাপাবি যা ইও পাগলা আহিছি মই কিবা কৈছো ই শুনছি কিবা দে নাপাং দে আছো বাহিৰত আছো মোক এতিয়া 100 পইচাটো দি হে মই 100 পইচা নিয়া নাই মই 100 টকা আনিছো কেতিয়া বনা জানা আলি মই কি কৈ আছো 100 পইচা দেতা হে মই 100 টকা আনিছো হয়তো মোৰে ভুল হৈছে দে হে তই কিবা আজিকালি দিনতো গণিত ক্লাছ না 100 পইচা দেতা তই কিবা কৈ থাকা যা মই আহলো ধৰ্মে তই কক যা ভাতকেইটা খাই লৈ মাই মই ভাত নাখাং দে মোৰ পেট ভৰি আছে ফসকে ভাতকেইটা খাই যাহি মই আকৌ ক'লো নেকি এই কথাটো ভাত নাখালেও মোক মাৰিব ৰাতি এতিয়া মোৰ পেট ভৰি আছে খায়ে উৰা দুটামান যা ভাত বাঢ়ি থৈছো যা খানি ধৰ্মে ইয়া তই স্কুলত নগলেও বহুতখিনি জানায়ে অ মোক এটা ভুল ভাঙি দিলি 150 পইচা মানে মই 150 টকা বুলিয়ে ভাবি আছিলো তই ডাঙৰ হলি গণিতৰ মাষ্টৰে হ'ব পাৰিবি যা পাৰিম মই দে বাবা ভাতখিনি খা মই চতাল খালো দে তই মই আজি ডাঙৰ ভুল এটা ভাঙি দিলিয়ে দে হাই ফ্ৰেণ্ড আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক লগতে ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা পৰ্যন্ত দাবাই দিব